নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, যোৱা সপ্তাহৰ ভিডিঅ' এটিত মই কৈছিলোঁ কি ৰাশিৰ ব্যক্তিয়ে কোনজন দেৱতাক আৰাধনা কৰিব লাগে। তেওঁলোকে ৰাশি অনুযায়ী বিশেষ দেৱতা এজনক আৰাধনা কৰিলে জীৱনত দুখ দূৰ হ'ব আৰু সৌভাগ্য ঘূৰি আহিব। সেই ভিডিঅ'টিত প্ৰথম 6টা ৰাশি অৰ্থাৎ মেষ, বৃষ, মিথুন, কৰ্কট, সিংহ আৰু কন্যা ৰাশিৰ বিষয়ে মই কৈছিলোঁ। আজি বাকী 6টা ৰাশি অৰ্থাৎ তুলা, বৃশ্চিক, ধনু, মকৰ, কুম্ভ আৰু মীন ৰাশিৰ বিষয়ে ক'ম। এই ৰাশি মানুহে কোনজন দেৱতাক আৰাধনা কৰিব লাগে আজি মই আপোনালোকক ক'ম। আহকচোন ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টি ষ্টাৰ্ট কৰাৰ আগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিয়ে মা কালীক আৰাধনা কৰিব লাগে। তেতিয়া জীৱনত প্ৰতিটো কামতে বাধা আঁতৰ হ'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিয়ে ভগৱান গণেশক আৰাধনা কৰিব। তেতিয়া বিলম্ব হোৱা কামবোৰ সোনকালে সমাধা হ'ব। ধনু ৰাশি। ধনু ৰাশিৰ ব্যক্তিয়ে ভগৱান বিষ্ণুক আৰাধনা কৰিব লাগে। তেতিয়া জীৱনত সুখেৰে উপচি পৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিয়ে ভগৱান বিষ্ণুক আৰাধনা কৰিব। তেতিয়া সাংসাৰিক জীৱনত সুখ কৰি থাকিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিয়ে ভগৱান শিৱক আৰাধনা কৰিব। সৌভাগ্যই সদায় লগ দিব। শেষত মীন ৰাশি। এই ৰাশিৰ ব্যক্তিয়ে মা দুৰ্গাক আৰাধনা কৰিব। তেতিয়া শত্ৰু সদায় দূৰত থাকিব আৰু জীৱনত উন্নতি সদায় হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে গম পালে কি ৰাশিৰ ব্যক্তিয়ে কোনজন ভগৱানক আৰাধনা কৰিব লাগে। গতিকে আজিৰে পৰা আপুনি সেই বিশেষ ভগৱানজনক আৰাধনা কৰক আৰু জীৱনত সকলো বাধা দূৰ কৰক আৰু সৌভাগ্যৱান হৈ উঠক। ধন্যবাদ।